हेलो नमस्कार मैं सौरभ तो आपलोगे चाই আছে সৌৰভ পিচ ক্লিপছ আৰু সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি হৈ গ'ল গৰু বিহু, সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একদম সকলো অসমবাসী ৰাইজক বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলো ভাৰতবাসী ৰাইজক বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, গোটেই পৃথিৱীবাসী ৰাইজক বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মংগল গ্ৰহ শনি গ্ৰহ বুধ গ্ৰহ একদম গোটেই সৌৰজগতৰ গ্ৰহসকলক মই বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ গোটেই গ্ৰহ গতি বেয়া হ'লে গোটেই বছৰটো বেয়া হ'ব, সেইকাৰণে গোটেই বিহু শুভেচ্ছাটো দি দিছোঁ চবকে। আৰু লগতে আপোনালোকৰ চবৰে গৰু চৰু গা চা ধুৱাইছে, আমাৰো আজি ধুৱাম। আমাৰ গৰু আছে তোমালোক আজি বিহু 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 যাবলৈ উৎপাত কিয় লগাই আছা তোমালোক পৰিবি সেইফালে এনেকৈ দে তোমালোক এইফালে কেমেৰা এইফালে চাই দিয়া এইফালে কেমেৰা চাই দিয়া এইফালে এইটো ভয় গৈছোঁ ডাঙৰজনীৰ ওচৰলৈ যাওঁ। এইফালে কেমেৰা এনেকৈ কৈ দিয়া কেমেৰা এইটো ওপৰলৈ এনেকৈ এইটো এইটো এনেকৈ হেৰি কৰি দিয়া। আজি বিহু 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 আজি বিহু বিহু আয়ো বাৰু ঠিক আছে। এতিয়া গৰু চৰু গা ধুৱাব লাগিব। আজি গৰু বিহু, কাইলৈ মানুহ বিহু, তাৰপিছত বিহু 7টা নামকেইটা কিবা কিবি হ'ব, 7টা বিহু মুঠতে। বাকী চাই যাওক। এতিয়া মাহ হালধি সানিম গৰুক আৰু গা ধুৱা বিহু 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 নিকি দেখো গাঁও এখনি। এইফালে আমাৰ মিক্সিং হৈ আছে এতিয়া হালধি মিক্সিং। নিকি মিক্সিং দেখো গাঁও। এইফালে হালধি মিক্সিং হৈ গ'ল। এইফালে মানে হালধি মিক্সিং মানে কি, ইয়াত তেল দিয়া আছে মিঠাতেল। তো মিঠাতেল দিলে মাটি দাম, এইটো মানে মাটিমাহ। তো মাটিমাহৰ লগত মিঠাতেল মিক্স কৰিব লাগিব। তাৰপৰা এক্সট্ৰাকৈ অকণ থৈছোঁ, অকণ আমি গা ধুবৰ কাৰণে, আমি গৰুৱে গা ধুবৰ কাৰণে থৈছোঁ। আৰু এয়া আমাৰ গৰুক গা ধুবৰ কাৰণে ইয়াত ৰাখিছোঁ। ইয়াৰ পৰা অলপ ইয়াত মিক্স কৰিম ধুনীয়াকৈ আৰু গৰুক গা ধুৱাম। তেলটো ধুনীয়াকৈ সানি হৈ গ'ল। ইয়াৰ পৰা অলপ ইয়াত দি দিম আৰু অলপ ইয়াত দি দিম। এইফালে মানে হৈ গ'ল মিক্সিং কৰি। এইফালে আহি আছোঁ মানে ইয়াত মানে পানী অকণ মিক্স কৰিব লাগিব, অলপ পনীয়া কৰি পানী অকণ খুলিব লাগিব। বিহুত উৎপাত কৰি নাপায়, নোটপাট আমাৰ মানে এজনী গা ধুৱালোঁ, কেনেকুৱা উৎপাত গৰু বাপৰে। ৰছী ছিঙি এইফালে গ'ল। এইখিনি যেনে বান্ধিছোঁ চচৰাই মেলি, এইখিনিত বান্ধিছোঁ। এতিয়া এইখিনিতে পানী ঢালিম। এতিয়া সেইফালে বাকীবোৰ মানে সেইফালে ধুৱাইছে। আমাৰ মানে মই নিলোঁ মানে চচৰাই একদম গোটেই চেচ কৰিলে। ধুৱাম এতিয়া। লাও খা বেঙেনা খা, এইকেইটা গৰু কেনি গ'ল? লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু। লাও খা বেঙেনা খা তেলা খা তিয়হ খা, ক'ত পলাইছ ৰে নাযাবি, পলাইছ। এতিয়া গৰু গা চা ধুৱাই হৈ গ'ল। এতিয়া যাম আমি এটা জেগাত। আমাৰ যাৰ লগত যাব হৰেণ, আমি এতিয়া হৰেণৰ লগত যাম। আপোনালোকে চাই থাকক ক'ত গৈ আছোঁ, কোৰ চোৰ লৈ লৈছোঁ, পুৰা যাম এতিয়া। এইফালে চবেই গৰু চৰু গা ধোৱা হৈ গ'ল, চবৰে গৰু চৰু গা ধোৱা হৈ গ'ল। আমি এতিয়া ওলাইছোঁ। এতিয়া কোৰখন লৈ লৈছোঁ, গম পাইছে আৰু ক'লৈ গৈছোঁ কোৰখন লৈ পেলাই। আৰু এটা কাম আছে, 2টা কামত যাম। গৈ থাকোঁ, চাই থাকক ভিডিঅ'টো। তেতিয়া আমি পাই গ'লো সেই পথাৰ
প্ৰথমতে এটা অপাৰেশ্যনত আহিছোঁ অপাৰেশ্যন কেনেকুৱা খালি অপাৰেশ্যনটো ওপৰত হ'ব মানে ওপৰৰ মাল অপাৰেশ্যনটো গছৰ ওপৰত আছে অপাৰেশ্যনটো আমাৰ হৰেণ উঠিব এতিয়া ওপৰলৈ এই দেখাই দিছোঁ ক'ত আছে অপাৰেশ্যনটো এই দুটাত হ'ব এটেকটো আৰু এটা এটেক হ'ব আৰু এটা এটেক হ'ব আৰু এটা এটেক হ'ব এইখিনিত এই তিনিটা এটেক ওচৰে চুৰিকৈ আছে তো এতিয়া আহিছোঁ আমি এইফালে এখন কোৰ লৈ আহিছোঁ মানে বাঁহৰ গুৰি আজি গৰু বিহু দিনা বাঁহৰ গুৰিত মাটি চপাব লাগে তো সেইকাৰণে মাটি যোৱাবাৰো মই কৰিছিলোঁ তো যোৱাবাৰ ভিডিঅ'টো বনাইছিলোঁ ধুনীয়াকৈ মাটি চাটি চপাইছিলোঁ এইফালে মাটি চাটি চপাইছিলোঁ আৰু এইবাৰো মাটি চপাবলৈ আহিছোঁ আৰু এজোপা সেইজোপা তাত আছে এজোপা ইয়াত আছে ধুনীয়াকৈ ইয়াত মাটি চপাম আজি আমদুলি পৰুৱা বাঁহ ভাঙিম আমদুলি পৰুৱা খাম আজি মজাকৈ আজি হৰেণক লৈ আহিছোঁ লগত হৰেণ আহিছে কাৰণ মই যোৱাবাৰ অকলে দিগদাৰ হৈ গ'ল সেইকাৰণে হৰেণ আহিম বুলি ক'লে হৰেণক লৈ আহিলোঁ আজি হৰেণ আহি পূৰা উঠি যাব গছৰ ওপৰত একদম অপাৰেশ্যন ছাকচেছ কৰিব লাগিব আজি এইফালে আমাৰ উঠি গ'ল হৰেণ গছৰ ওপৰত ডাল কাটি দিছে আইঔ হৈ গ'ল গাই চাই পৰুৱা বেয়া কাপোৰে আকৌ আইয়া এইটো নাই এইটো চাওঁ ক'ত আছে নাই এইগাল আজি বাব আজি এইগালে এইটোত আছে এইটোত মাল আছে মিছন ছাকচেছ হৈছে অলপ বেছি নাই অকণমান আছে মোৰ ভোক লাগি গৈছে মানে এইটো ধুনীয়াকৈ পঁইতা ভাত এঠাল খাব লাগিব পিঁয়াজ অকণ দি মিঠাতেল অকণ দি মানে গ'ল নহয় ক'ত হেৰি কৰিছে আপুনি হেৰি কৰিছে ক'ত হেৰি কৰিছে গ'ল পৰিলে পৰি গ'ল এইফালে কোনোবাই আগত নিলে আমাৰ মাৰিলে লৈ গ'ল আগত কোনোবাই সেইটো ওলালে হয় আৰু নহ'লে আমাৰ অপাৰেশ্যনটো ছাকচেছ নহ'ব নহয় এতিয়া এইটোৱে লাষ্ট আৰু নাই এজোপা বাঁহত জাবৰ দিলোঁ মানে বাঁহৰ পাত চাত দিছিলোঁ চব খাই মেলি দিলোঁ তাত মাটি দুজোপামান দিলোঁ আৰু এইফালে বাঁহ আছে এজোপাত দিব লাগিব তো এইফালে বাঁহত পূৰা ধুনীয়াকৈ জাবৰ চাবৰ মাটি চাটি চপাই হৈ গ'ল জাবৰ মানে একচুৱেলি মাটি দিয়াতকৈ জাবৰ বেছি দিলোঁ মাটি এনেই নিয়মটো কৰিলোঁ আৰু কিন্তু জাবৰটো বেছি দিলোঁ কাৰণ বাঁহৰ গুৰিত মাটিতকৈ জাবৰটো দিব লাগে তেতিয়া মানে বাঁহকেইটা ধুনীয়া হয় ন তেতিয়া বাঁহকেইটা ধুনীয়া হয় ধুনীয়াকৈ জাবৰ চাবৰ দি দিওঁ ধুনীয়া সুন্দৰকৈ দি থৈছোঁ এইটো আৰু সেইফালেও জাবৰ দিলোঁ এতিয়া কাম চেছ মানে আমি আহিছিলোঁ আমদুলি পৰুৱা বিচাৰি কিন্তু আমদুলি পৰুৱা পালোঁ এইকেইটা চাওক এইকেইটা বা আমদুলিটো পাব লাগে নাই এইকেইটা 4টা বাঁহ ভাঙিলোঁ 4টা বাঁহত পালোঁ এই দুটা এইকেইটাই পোৱাও নহয় 100 গ্ৰামমান হ'ব আজি আমাৰ এনেকৈয়ে যাব আৰু যোৱাবাৰো তেনেকৈ ইমান পালোঁ এইবাৰো ইমান পাইছোঁ তো আহি ঘৰ পাই গ'লোঁ কিন্তু আমদুলি একদম এটাও নাপালোঁ কমচে কম 7-8টামান বাঁহ ভঙা হৈ গ'ল ইমানকেইটামান পালে হৰেণকাকেইটা দি পঠাই দিম মানে আমি নাখাওঁ আৰু হৰেণকাকেইটা দি পঠাই দিম এতিয়া বাকী আকৌ কাম আছে দুটামান কাম কৰি লওঁ তাৰপৰা আবেলি ভিডিঅ'টো শেষ কৰিম আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চাই থাকক তো এতিয়া ধুনীয়াকৈ গা চা ধুই আহি ভাত চাত খাই মেলি হৈ গ'ল বুলি এতিয়া মানে আমি দেখিছে আপোনালোকে দুটা পেপা আহি গ'ল এতিয়া এইটো মোৰ ভাগৰ পেপাটো এইটো ইয়াৰ ভাগৰ পেপা বজাম ধুনীয়াকৈ আজি বিহু বুলি পেপা বজাম আজি এতিয়া সোণমণিয়ে পেপা বজাব এতিয়া পেপাটা বজাই সোণমণি
বঢ়িয়া বঢ়িয়া বজাবি নেকি বজাই এইটো ইয়াৰ বাঁহৰ পেপাৰ নিজে বনাইছে এইটো বনাই এটা মই বজাম মেইন আমাৰ মাষ্টাৰ বজাই চাওঁ মাষ্টাৰ বজাব এই মাষ্টাৰ কিমান ধুনীয়া বজায় দেখিবলৈ পাইছে কিমান ধুনীয়া বজাইছে এইজনে এফালে এনে বজাই আছে পুৰা বিহু মাৰি আছো হেপী বিহু এতিয়া মানে আমাৰ ঘৰত বিহু এযোৰ আহিলে হুঁচৰি এযোৰ আহিলে হুঁচৰি যে জাষ্ট গৈছে আৰু ধুনীয়াকৈ মায়ে এফালে আৰু মানে এইফালে মায়ে মানে এইফালে দিছে আমাৰ ধোঁৱা গৰু আহিব হৈছে এতিয়া দাদু কেলে গুচি আহিলি কেলে ফিনিছ কৰি দিলি এঘৰতে পাল মাৰি থৈ দিলে ন এঘৰতে পাল মাৰি নহ'ব দেই বাকী এইফালে আহি গ'ল এইফালে ভাঙোৱাকটো দিয়া হ'লে বোলে গৰু আহিব আৰু জাক দিয়া হৈছে আজি গৰু বিনা ধুনীয়াকৈ গৰু আহিব জাক দিব আৰু পিঠা খুৱাব লাগিব গৰুক আজি ধুনীয়া পিঠা খুৱাব লাগিব আৰু এইফালে বনাই থৈছে গৰুৰ পিঠা ধুনীয়া একদম গৰুৰ পিঠা চিঠা বনাই থৈছে গৰুক খুৱাব লাগিব পিঠা আজি আমাৰ গৰু আহি গ'ল এতিয়া আমাৰ নতুন পঘা লৈ এতিয়া আমি গৰুক এই কি কৰিছা তুমি নতুন পঘা লগাই দিলোঁ নতুন গৰু বিহুৰ আজি গধূলি গোন্ধাইছে মালতী জাক চাক দি দিয়া হৈছে আৰু ধুনীয়াকৈ একদম গৰুক গাত এয়া পিঠা খুৱাইছে গৰুক ধুনীয়া খাই দিয়া পিঠাটো বিহু বুলি আজি গৰু এইফালে পিঠা আৰু এটা পিঠা
এতিয়া গৰুৰ পিঠা খোৱালোঁ আৰু এটা পোৱালি আহিছে পোৱালিক খুৱাম আৰু ভিডিঅ'টো শেষ কৰিম যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰি দিব আৰু যদি মোৰ চেনেলত যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইব কৰি দিব কাষত বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাক নটিফিকেশ্যন পাই থাকে